আপুনি যদি সময়মতে বাৰ্থ চাৰ্টিফিকেটখন বনোৱা নাই আৰু এতিয়া আপুনি অনলাইন এপ্লাই কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো অকল আপোনাৰ বাবে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মাত্ৰ 30 টকাত আপুনি কেনেকৈ বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব পাৰে। তো হেল্ল' ফ্ৰেণ্ড, মই সাইদুল আৰু আপোনালোকে চাই আছে ৱে টু অনলাইন ইউটিউব চেনেল। আহক আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত ওলাই অহা টিলিংগাটো এবাৰ বচাই দিব। প্ৰথমে আপুনি ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেইটো লিংকত ক্লিক কৰি এইটো ৱেবছাইটত সোমাই যাব। তাৰপিছত ইয়াত আপুনি লগ ইন হ'ব লাগিব। লগ ইন হ'বলৈ আপোনাৰ ই-ডিষ্ট্ৰিক্টত একাউণ্ট থাকিব লাগিব। যদি আপোনাৰ ই-ডিষ্ট্ৰিক্টত একাউণ্ট নাই তেনেহ'লে মই ইয়াৰ কাৰণে আগৰে পৰা এটা ভিডিঅ' বনাই ৰাখিছোঁ। ইয়াৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপুনি সেইটো ভিডিঅ' চাই ই-ডিষ্ট্ৰিক্টত প্ৰথমে একাউণ্ট বনাই ল'ব। তাৰপিছত এইটো ৱেবছাইটত আহি প্ৰথম বক্সটোত ইমেইল আইডি আৰু দ্বিতীয় বক্সটোত আপোনাৰ স্ক্ৰীন নেম বা ইউজাৰ আইডিটো দি লগ ইন কৰি দিব। লগ ইন কৰি দিয়াৰ পিছত আপুনি ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াৰ পিছত আপুনি চিলেক্টত ক্লিক কৰি আপুনি বিচাৰি উলিয়াব পাৰে অথবা চাৰ্চ বক্সত চাৰ্চ কৰিব পাৰে পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। ইয়াত পাৰ্মিশ্যন লিখিব PERMISSION। লিখাৰ পিছত ইয়াত দেখা পাব পাৰ্মিশ্যন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, এইটো চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত ৰাইট ছাইডত এটা অপশ্যন আহিছে এই গত ক্লিক কৰি দিব। গত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত দেখা পাব টাইটেল, ডেছক্ৰিপশ্যন এইবোৰ আহিছে। আপুনি এইখিনি চাব পাৰে অথবা এপ্লাই অনলাইনত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আৰু এটা অপশ্যন আহিব ছাবমিট অনলাইন, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক হৈ যোৱাৰ পিছত এনেকুৱা এখন ফৰ্ম দেখিবলৈ পাব। এই ফৰ্মখন আপুনি ভালদৰে ফিল আপ কৰিব লাগিব। প্ৰথম বক্সটোত প্ৰথমতে আপুনি লেংগুৱেজ চিলেক্ট কৰিব। ভাষাটো চিলেক্ট হৈ যোৱাৰ পিছত আবেদনকাৰীৰ নাম, যদি যাৰ নামত বাৰ্থ চাৰ্টিফিকেটখন বনাব বিচাৰে তেওঁৰ বয়স 18 বছৰতকৈ বেছি হয় তেনেহ'লে মাক, দেউতাক বা যিকোনো গাৰ্জিয়ানৰ নাম দিব লাগিব। আৰু যদি 18 বছৰতকৈ কম হয় তেনেহ'লে যাৰ নামত চাৰ্টিফিকেটখন বনাব বিচাৰে তেওঁৰ নাম দিলে হ'ব। ইয়াত মোবাইল নম্বৰ দিব। তাৰপিছত নৱজাতকৰ লগত সম্বন্ধটো চিলেক্ট কৰিব। যদি সেইটো বক্সত আপুনি দেউতাকৰ নাম দিছে তেনেহ'লে ইয়াত ফাদাৰ চিলেক্ট কৰিব আৰু যদি মাকৰ নাম দিয়ে তেনেহ'লে মাদাৰ চিলেক্ট কৰিব। এইটো চিলেক্ট হৈ যোৱাৰ পিছত যদি আপোনাৰ আধাৰ কাৰ্ড থাকে তেনেহ'লে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব। তাৰপিছত যদি পান কাৰ্ড থাকে পান কাৰ্ড নাম্বাৰ দিব আৰু যদি ইমেইল আইডি থাকে ইমেইল আইডিটো দিব। ইয়াৰ পিছত নৱজাতকৰ নামটো দিব। যাৰ নামত প্ৰমাণ পত্ৰখন পাব বিচাৰে তেওঁৰ নাম দিব। দ্বিতীয় বক্সটোত জন্মৰ তাৰিখটো দিব। ইয়াৰ পিছত লিংগ অৰ্থাৎ জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত দেউতাকৰ নাম দিব। দেউতাকৰ নামটো দিয়াৰ পিছত মাকৰ নাম। এইটো বক্সত নৱজাতকৰ জন্মস্থানটো চিলেক্ট কৰিব। নৱজাতকৰ জন্ম হস্পিটেল নে গড় নে অন্যান্য ঠাইত হৈছিল সেইটো চিলেক্ট কৰিব। সেইটো চিলেক্ট হৈ যোৱাৰ পিছত আপুনি ইয়াত নৱজাতকৰ এড্ৰেছ অৰ্থাৎ জন্মৰ ঠিকনাখিনি দিব লাগিব। প্ৰথমে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰি দিয়াৰ পিছত ডিষ্ট্ৰিক্ট, তাৰপিছত মহকুমা, চাৰ্কুল বা ৰাজহ চক্ৰ, ইয়াৰ পিছত গাঁও বা নগৰ আৰু পিনক'ড দিব। পিনক'ড দিয়াৰ পিছত ইয়াত আপুনি কেইটামান ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথম ডকুমেণ্টছটো হৈছে ইউজাৰ ফৰ্ম। এই ইউজাৰ ফৰ্মখন আপুনি ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিবলৈ মই ভিডিঅ' ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ। আপুনি সেইটো লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব। ডাউনলোড হৈ যোৱাৰ পিছত ইয়াক ফিল আপ কৰি আকৌ ইয়াক স্কেনিং কৰি আপলোড কৰিব লাগিব। আপলোড কৰিবলৈ প্ৰথমে ব্ৰাউজাৰত ক্লিক কৰিব। ব্ৰাউজাৰত ক্লিক হৈ যোৱাৰ পিছত আপোনাৰ মোবাইলত বা আপোনাৰ কম্পিউটাৰত য'ত আছে তাৰ পৰা সেইটো বিচাৰি উলিয়াই আপলোড কৰিব লাগিব। আৰু আপুনি যিমানখিনি ডকুমেণ্টছ ইয়াত আপলোড কৰিব লাগিব সেই ডকুমেণ্টছখিনিৰ চাইজ মেক্সিমাম 500 অৰ্থাৎ 500 কেবিতকৈ কম হ'ব লাগিব। আৰু এইটো হ'ব লাগিব PNG, JPG বা PDF ফৰ্মেটৰ।
ইয়াৰ পিছত দ্বিতীয় ডকুমেণ্টছটো হৈছে ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা বয়সৰ প্ৰমাণপত্ৰ বেজিৰ কাৰ্ড থাকিলে সেইটো দিব পাৰে আৰু এইটো হৈছে যদি কেঁচুৱাটো 6 বছৰ বা তাতকৈ বেছি হয় তেনেহলে স্কুলৰ পৰা কিবা প্ৰমাণপত্ৰ লাগিব সাৰ্টিফিকেট বা এডমিট কাৰ্ড দিব পাৰে ইয়াৰ পিছত এফিডেভিটখন আপুনি কোৰ্টৰ পৰা আনিব লাগিব আৰু বাৰ্থ ডিটেইলছটো বা জন্মৰ তাৰিখটো উল্লেখ থাকিব লাগিব ইয়াৰ পিছত হৈছে আদাৰ ডকুমেণ্টছত আপুনি দুখন সাৰ্টিফাই আপলোড কৰিব লাগিব এই সাৰ্টিফাই কপি দুখন এখন পুৰণা হ'ব লাগিব পুৰণাখন 1966 বা 71 ৰ হ'ব লাগিব আৰু নতুন যিখন সেইখন চলিত বৰ্ষ বা 2017-16 হলে হ'ব ইয়াৰ পিছত নাম্বাৰ অফ পেজ প্ৰিন্টেড ইয়াত 2 দিব পেজ স্ক্ৰিন ইয়াত 4 দিব ইয়াৰ পিছত ক্যাপচাৰটো মিলাই প্ৰিভিউ কৰিব পাৰে অথবা সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন সাবমিট সাকসেসফুল হৈ যাব ইয়াৰ পিছত আৰু এটা পেজ খোল খাব যত আপুনি পেমেন্ট কৰিব লাগিব আপুনি 30 টকা এটা অনলাইনৰ মাধ্যমত দিব লাগিব এই 30 টকাটো আপুনি নেট বেংকিং ফোন পে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড এইবোৰৰ পৰা পে কৰিব পাৰে এমাউন্টটো পে কৰি দিয়াৰ পিছত যিখন ৰিসিপ্ট ওলাব সেই ৰিসিপ্টখন আপুনি ডাউনলোড কৰি ল'ব নহলে স্ক্ৰিনশট কৰি ৰাখিব তো ফ্ৰেন্ড ভিডিওটো চাই যদি ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব